নমস্কাৰ, ধেমাজি অসমীয়া সাজপাৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ কেইযোৰমান কেঁচাপাত কটনৰ যোৰা, বগাত হ'ব। এইখন চাদৰখন চাওকচোন, চাদৰখন এনেধৰণৰ হ'ব। ইয়াৰে আপোনাৰ এইকেইটা ছাইড পাৰি হ'ব, ছাইড পাৰি খুব সুন্দৰ হয় কাপোৰযোৰ। কাপোৰৰ কোৱালিটি খুব ধুনীয়া হয়, সুন্দৰ। আৰু মাজটোত আপোনালোকে এনেকৈ ফুল থাকিব, এনেদৰে থাকিব এইখন চাদৰখন। আৰু এইকেইটা ছাইড পাৰি আপোনালোকক মেখেলাখন দেখাই দিছোঁ। মেখেলাখন হ'ব এইখন, এনেকুৱা হ'ব মেখেলাখন। আঁঠুৰ ওপৰৰ পিচটো হ'ব, ব্লাউজৰ পিচটো এনেধৰণৰ হ'ব। এইটো ছাইডত পাৰি হ'ব, ব্লাউজৰ হাতত হ'ব। আৰু মেখেলা হ'ব এখন মেখেলা। এই কাপোৰযোৰ আপোনাক ল'ব পাৰিব 800 টকাত। আপোনালোকে এই কেঁচাপাত কটনৰ যোৰাটো ল'ব পাৰিব। খুব সুন্দৰ হয়। ইয়াৰ কালাৰ, ফুলৰ কালাৰবিলাক বেলেগ বেলেগ আছে। মই আপোনালোকক সকলোবোৰ এটা এটাকৈ দেখুৱাই দিম, চাই ল'ব। যদি ভাল লাগে আপোনালোকে লৈ আমালৈ হোৱাটছএপ কৰিব। এইটো চাওক, এইটো খুব সুন্দৰ হয়। এইটো চাওক, যদি ভাল লাগে আপোনালোকৰ এটা স্ক্ৰীনশ্বট ল'ব দেই, স্ক্ৰীনশ্বট কৰিব। এইটো এটা খুব ধুনীয়া হয়। এইটো চাওকচোন, এই কাপোৰযোৰ ল'ব পাৰিব। অফলাইন ল'বলৈ হ'লে আমাৰ দোকানলৈ আহিব। আমাৰ দোকানখন ধেমাজি তিনিআলিতে আছে। যদি অনলাইন লয়, অনলাইন লোৱাসকলৰ শ্বিপিংটো এক্সট্ৰা হ'ব। শ্বিপিংটো আপোনালোকে আমাক এক্সট্ৰাকৈ দিব লাগিব। ইভাগে কাপোৰযোৰ আপোনালোকে অফলাইন ল'লে মাত্ৰ 800 টকাত পাব এইযোৰ। এইটো এটা ডিজাইনত হ'ব। এইটো হ'ব কেঁচাপাত কটনৰ যোৰা। এইটো এটা নতুন ষ্টাইল, চাওকচোন, নতুন ডিজাইন, খুব ধুনীয়া হয়। কাপোৰ কোৱালিটি খুব ধুনীয়া, একদম চফ্ট হয়, পিন্ধিবৰ কাৰণে খুব আৰামদায়ক। এইটো হ'ব, ফুলটো চাই লওকচোন। এইটো ফুলটো এনেধৰণৰ হ'ব। আৰু এইকেইটা হ'ব ছাইড পাৰিকেইটা এনেধৰণৰ হ'ব। আৰু ইয়াৰ মেখেলাখন দেখাইছোঁ মই। মেখেলাখন হ'ব আপোনাৰ হ'ব। আৰু এটা খুব ধুনীয়া ব্লাউজৰ পিছৰ সৈতে কাপোৰযোৰ খুব সুন্দৰ হয়। এইটো ব্লাউজৰ পিচটো, ব্লাউজৰ পিছত এইটো প্ৰতীক হ'ব। মাত্ৰ 800 টকাত আপোনালোকে এই যোৰাটো ল'ব পাৰিব। ইয়াৰ ফুলৰ ডিজাইনসমূহ মই দেখাই দিছোঁ। এইটো এটা হ'ব ফুলৰ, দাম একেই হ'ব। ফুলবোৰৰ কালাৰবিলাক বেলেগ বেলেগ হ'ব, হোৱাইটতে হ'ব। চাওকচোন, মানে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে হ'লচেল ৰেটত পাব। আপোনালোকে যোগাযোগ কৰিব, যোগাযোগ নম্বৰ দিয়া হ'ব। আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। এইটো এটা কালাৰ, এইটো চাওক, খুব সুন্দৰ কালাৰ হয়। এইটো এটা, আৰু এটা এইটো হ'ব, খুব ধুনীয়া হয়। কাপোৰ কোৱালিটি খুব বেষ্ট হয়, চাওকচোন। এইটো এইটো হ'ব। এইটো চাওক, খুব সুন্দৰ হয়। এইটো এটা চাওক, এইযোৰ একেবাৰে চিম্পুল ডিজাইনৰ হ'ব। পাৰ্পল কালাৰৰ ফুল হ'ব। এইটো চাওক, অলপ বয়সস্থ মহিলাই পিন্ধিবলৈ ভাল পাব। সেইটো পৰা কম ফুলত বনাই অনা হৈছে। এনেধৰণৰ হ'ব। আৰু ছাইড পাৰিকেইটা এইটো এনেকুৱা হ'ব। ছাইড পাৰিকেইটা এখন মেখেলা হ'ব, খুব সুন্দৰ হয়। কাপোৰ একেবাৰে, আৰু আমি যিখিনি বগাত মানে হোৱাইটত দেখাই আছোঁ, সেই একেখিনি আপোনালোকে কালাৰিঙতো পাব। কালাৰিঙতো আপোনালোকে একে ডিজাইনৰে কালাৰিঙতো পাব। তাৰপিছত যদি আপোনালোকক বেচিবৰ কাৰণে বা বেপাৰৰ কাৰণে লাগে, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব। তেতিয়া আপোনালোকে খুব কম ৰেটত আমাৰ পৰা কাপোৰসমূহ ল'ব পাৰিব। এইটো চাওকচোন, এইটো এটা খুব সুন্দৰ হয়। কম ফুলত আপোনাৰ এযোৰ কেঁচাপাত কটনৰ যোৰা সুন্দৰ হ'ব। কেঁচাপাত কটনৰ মেচিন মেড যোৰা। চব কালাৰিঙতো পাব আকৌ এনেধৰণৰ। মই বগাসমূহ যিখিনি দেখাইছোঁ চব কালাৰিঙতো পাব। তাকে তেনেহ'লে এটা শ্বেয়াৰ কৰি দিব, এইটো চাওক, এইটো খুব সুন্দৰ ডিজাইনৰ। এইটো এটা হ'ব গ্ৰীণ কালাৰ ফুল, এইটো পিংকত হ'ব। চাওক, নামঘৰলৈ যাবলৈ এতিয়া আপোনালোক সকলোৱে বগা কাপোৰ বিচাৰি থাকে। বগা কাপোৰসমূহ ল'ব পাৰিব। আৰু পূজাটো দৰকাৰ হয়, পূজাৰ কাৰণে আপোনালোকে সকলোৱে ল'ব পাৰিব। এইটো চাওক, আৰু এটা লৈ আহিছোঁ কেঁচাপাত কটনৰ যোৰা। এইটো এনেধৰণৰ ষ্টাইলৰ হ'ব। এইটো ডিজাইন হ'ব, খুব সুন্দৰ হয়। কাপোৰ কোৱালিটি খুব ধুনীয়া হয়, বেষ্ট। এইটো চাওকচোন, ফুলটো বহুত ধুনীয়া লাগিছে, চাওকচোন এবাৰ। এইটো, আৰু ইয়াৰ ছাইড পাৰিকেইটা এনেধৰণৰ হ'ব। এইকেইটা ছাইড পাৰি হ'ব। চাদৰখনৰ মাজত এনেধৰণৰ বুটা থাকিব। ইয়াৰে মেখেলাখন এনেকুৱা হ'ব। এইটো চাওক, এখন খুব সুন্দৰ।
সুন্দৰ হয়, কাপোৰ কোৱালিটি বেষ্ট হয় চাওকচোন। আৰু এইটো ব্লাউজ পিচটো আৰু এইযোৰো আপোনালোকে কালাৰিঙত বিচাৰিলেও এনেকুৱা কালাৰিং পাই যাব। আমি আজি হোৱাইটখিনিহে দেখুৱাইছোঁ, কালাৰিংখিনি লৈ আহিম, কালাৰিংখিনিও দেখুৱাওঁ আপোনালোকক। এইটো এনেধৰণৰ, ইয়াৰ কালাৰ বহুত আছে, ফুলৰ কালাৰ, মই ফুলৰ কালাৰখিনি দেখুৱাই দিম। ইয়াৰ ফুলৰ কালাৰবোৰ এনেকুৱা হ'ব, এইটো এটা হ'ব চাওকচোন, এইটো এটা এইটো যদি আপোনালোকক লাগে সকলোৱে এটা স্ক্ৰীনশ্বট ল'ব দেই, স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব। এইটো এইটো চাওক, ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিব। এইটো চাওক, এইটো খুব ধুনীয়া চিলভাৰ গুণা আৰু হেৰি গ্ৰীণ কালাৰ ফুলত আছে, চাওকচোন খুব সুন্দৰ। এইখিনি ডিজাইনৰ মই যিখিনি আজি দেখাইছোঁ এইখিনি গোটেইখিনি আপোনালোকে কালাৰিঙত পাব দেই, কালাৰিঙতো আছে। এইটো এটা হ'ব, এইটো এটা কেঁচা কটনৰ হোৱাইটত বগাত এইটো যোৰা হ'ব। এইটো চাওকচোন, এইটো আচলটো এনেকুৱা হ'ব, এইকেইটা ছাইড পাৰিকেইটা হ'ব, ছাইড পাৰিকেইটা খুব সুন্দৰ হয়, ছাইড পাৰিকেইটা চাওকচোন। এইটো এখন মেখেলা হ'ব, কাপোৰ খুব ধুনীয়া কিন্তু দেই, কাপোৰটো আপোনালোকে খুব ভাল পাব। যদি আপোনালোকক লাগে তেতিয়াহ'লে হোৱাটছআপ কৰিব। আৰু যদি আপোনালোকক ৰেডি টু ৱেৰ কৰি দিব লাগে তেতিয়াহ'লে ৰেডি টু ৱেৰ কৰি দিয়া হ'ব। ৰেডি টু ৱেৰ কাৰণে আপোনালোকে কাপোৰযোৰৰ দাম 800 টকা, আপোনালোকে যদি ৰেডি কৰি দিব লাগে তেতিয়াহ'লে 900 টকা, কাপোৰযোৰৰ দাম 900 টকা। আৰু অনলাইন ল'বলগীয়া হ'লে অনলাইনত আপোনালোকৰ শ্বিপিংটো এক্সট্ৰা হ'ব। এইটো চাওকচোন, যদি আপোনালোকে হ'লচেল ল'ব বিচাৰে হ'লচেল ল'বও পাৰিব। যদি হ'লচেল লয় তেতিয়াহ'লে মিনিমাম 5 যোৰ ল'ব লাগিব। 5 যোৰ ল'লে আপোনালোকৰ দামবিলাক বেলেগ বেলেগ হ'ব। এইটো এটা কালাৰ চাওক, এইটো এটা খুব সুন্দৰ হয়, এইটো চাওকচোন। এইটো আপোনালোকে কালাৰিঙত লাগিলে কালাৰিঙতো পাব দেই। এইটো এটা, এইটো এটা, এইটো এটা, এইটো 80 সূতাৰ মিচিং ডিজাইনৰ পটি হ'ব চাওকচোন। 80 সূতাৰ ফিক্স চাদৰ আপোনাৰ ৰেডি টুৱে থাকিব, মেখেলা চিলোৱা নাথাকে। এইটো এযোৰৰ দাম মাত্ৰ 600 টকা। এইটো চাওক,